নমস্কাৰ। পুনৰ এটি কবিতালৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ কবিতা সুখ দুখৰ কবিতা। কবি অতনু ভট্টাচাৰ্য। কান্দিব নোৱাৰাকৈ মোৰ অলপ দুখ আছে। সেইকণ দুখেৰে এটা কবিতা নহয়। কবিতা হ'বলৈ যিমান আৰ্দ্ৰতা লাগে, নিমখ, উষ্ণতা লাগে, মোৰ দুখত সিমান আয়োজন নাই। কাকো পতিয়ন নিয়াব নোৱাৰি, ক'তো এটুপি বাকি দিবও নোৱাৰি। ইমান অসুবিধা কৰি মোৰ দুখবোৰ সুখৰ সৈতে মিহলি হৈ থাকে যে মই কান্দিবও নোৱাৰোঁ, হাঁহিবও নোৱাৰোঁ। সেই দুখৰ পৰিমাণ মোৰ জীৱনতকৈ কম, অথচ পৃথিৱীতকৈ বহু বেছি। ধন্যবাদ।